আমাৰ তাততো নাই, খুব ভাল লাগে দমকলত পানী মাৰি পেলাই সেই যোৱাটো। আৰু আমাৰ ইয়াতে ইমানখিনি মানুহ আছে নহয়, ক'ম আৰু বেয়া লাগে যোৱাৰ সময়ত। হেল্ল' বন্ধুসকল, ৱেলকাম টু নিউ ভ্লগ। আশা কৰোঁ সকলো ভালে আছে। আৰু ৰাতিপুৱা আজি 6টা বাজিছে, 6টা বজাৰ পৰা ভ্লগটো ষ্টাৰ্ট কৰিবলগীয়া হৈছে, কাৰণ মই লাষ্টৰ ভিডিঅ'ত কৈছিলোঁৱেই যে আমি আজি যাম পাঠশালা, মানে টিহুৰ আগত। গতিকে আমি যাব লাগিছিলে 5:30, কিন্তু বহুত দেৰি হৈ গ'ল। মাও ৰেডি হৈছে, মই ৰেডিছোঁ, দেউতা ৰেডি ইফালে, আৰু বিনিও ৰেডি। ইমান জল্দি ৰাতিপুৱা উঠাৰ ৰেকৰ্ডে নাই, আজি প্ৰথম উঠিব লগা হৈছে ৰাতিপুৱা। দেউতা পিছফালে বহা, মই আগফালে বহোঁ। তাকেতো পিছফালে বহা, মই আগফালে বহোঁ। যাব লগা আছিলে 5:30, কিন্তু ওলাওঁতে মোৰ কাৰণে দেৰিছে বাৰু ন? দেৰি সদায় মোৰ কাৰণে হয়। কৃষ্ণক চিন্তি 6টা বজাত গাড়ী ষ্টাৰ্ট। আৰু দাদা গৈছিলে আমাৰ লগত আগতে, যোনে আগৰ ভিডিঅ'বোৰ চাইছে গম পাব। আধা দূৰ আহি পালোঁ, আৰু তেল ভৰাব সোমাইছে। এই মাত্ৰ গাড়ীখন বৰবাদ হৈ গ'লহেঁতেন। গাড়ীখন হয় ডিজেল গাড়ী, ভুলতে ভৰাব লৈছে পেট্ৰল। দাদাজনে কৈছে যে ড্ৰাইভাৰ নহয় ডিজেল গাড়ী, কিন্তু নুশুনিলে পেট্ৰল। আজি বিনিৰ টোপনি, মোৰ টোপনি, চবৰে টোপনি লাগিছে। বতৰটো ইমান ধুনীয়া বতৰ, মানে বৰষুণ নাই ৰ'দো নাই, গোটেই মেঘ হৈছে আকাশত। এতিয়া উদালগুৰি পালোঁ, আৰু বাহিৰত খুব বৰষুণ পৰি আছে। কেইটা 8:10 হৈছে। কি খালা? আমি চাহ আৰু মিষ্টি খালো। পুৰা বাহিৰত ধাৰাসাৰ বৰষুণ। মংগলদৈৰ ভিতৰে ৰাস্তা আমি অহা নাই ইফালেদি, মানে মংগলদৈৰ ফালে যিহেতু ৰাস্তা বন্ধ হৈ আছে, আমি আহিছোঁ তামোলপুৰৰ মাজেদি আহিছোঁ, তামোলপুৰৰ যিটো ৰাস্তা হয়। আৰু এতিয়া ৰখিছোঁ তামোলপুৰৰ যিখন চাহ বাগান আচলতে বাগানৰ ভিতৰত যাম ভাবিছিলোঁ, কিন্তু বাগানৰ ভিতৰত যোৱাটো মানে মানা আছে, আৰু তাত ফটোগ্ৰাফী মানে ষ্ট্ৰিক্টলি প্ৰহিবিটেড, মানা আছে পুৰা। ইমান ভাল লাগিলে ৰীল বনাবলৈ ৰাস্তাৰ মাজত, কিন্তু বতৰে আমাৰ লগ দিয়া নাই। আমি আছোঁ এতিয়া পানেৰীত, পানেৰীৰ পৰা ওলাই দিছোঁ, আৰু চাগে আমি য'ত যাম তাৰ পৰা তালৈ আৰু প্ৰায় 80 কিলোমিটাৰ বাকী আছে। 80 কিলোমিটাৰ 2 ঘণ্টা 3 ঘণ্টা লাগি যাব আৰামছে। ৰাস্তাও ক'ত বহুত ভাঙিছে পানীৰ কাৰণে, সেইকাৰণে বেছি সময় লাগিছে আমাৰ। আমি এতিয়া আহি পাঠশালাৰ কেন্দুগুৰি পালোঁ, আৰু দেউতাৰ জন্মস্থান পাঠশালা কেন্দুগুৰি। গতিকে এতিয়া আমি ভালাগুৰিলৈ গৈ আছোঁ। আহিছে ফাইনেলি, আহি পালোঁ বৰ্তাহঁতৰ ঘৰ, একদম ডাঙৰ বৰ্তাৰ ঘৰ। এইখন দেউতাৰ একদম জন্ম ঠাই, দেউতাৰ এইখন ঘৰতে জন্ম হৈছিলে। দেখো দিয়া, এইয়া বৰ্তা বহি আছে। এইজন আমাৰ চবতকৈ ডাঙৰ বৰ্তা হয়, মই এবাৰ আহিছিলোঁ, ভিডিঅ' দেখাইছিলোঁ। ডাঙৰ বৰ্তা আমাৰ। কিবা খালে নে নাই? খাইছোঁ। কি খালে? ভাত খাইছোঁ। এয়া আমাৰ ডাঙৰ দাদা দেই, ডাঙৰ দাদা একদম। ই মস্ত লেকচাৰ এটা, লেকচাৰত বিখ্যাত। লেকচাৰ মাৰিব হ'লে ভাড়া কৰি দিব পাৰিব, ভাড়া কৰি নিব। আহৰ যোগাৰ কৰিছে, মানে ইয়াতে আমি চাহ খাম, তাৰপিছত আৰু এইজন বৰ্তাৰ ঘৰত তাতে ভাত। জুচটো খানা খালে বহুত বেয়া পাম, জুচ খাব, আৰু আপোনাৰ কাৰণে জুচটো ভাল। আইমনু তুমিও খাবা, ককাকো দিবা দেই। মোক হ'লে বটল লওঁ। কৃষ্ণ আৰু খোৱাৰ ভাগে কৈ দিব, যি খাব পাৰে পাৰাখিনি খাই দিব। ভাত খাইছোঁ। গতিকে আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ এখন ঘৰৰ পৰা, আৰু এতিয়া আৰু বেলেগ বাকী 3জন বৰ্তা আছে, তালৈ যাম। মই আগত বহিম, মোৰ আগত বহিব দেই। ইয়ালৈ আহিলে আচলতে এটা দিন বহুত কম হয়, 3 দিনমান লাগে ইয়াতে মানে গোটেইখিনি ভালকৈ ফুৰিম ভাবিলে। ৰাস্তা চাওক কি আছে, ৰাস্তা এটা গৈ আছোঁ থমনালৈ। হয় দাদা, এইবিলাক ৰাস্তা আগৰ নিচিনা একেই আছে নে বদলিছে? আগত এইটো ৰাস্তাই নাছিলে, এতিয়া খুব ভাল ৰাস্তা। আগত কেঁচা ৰাস্তা আছিল। ইফালেদি গ'লে মধুপুৰ ওলায়, মধুপুৰ যে ওলায়, মধুপুৰ এনেকৈ ন? ঠিক আছে। আগতে আমি যিটো ৰাস্তাৰে আহোঁ সেইটো ৰাস্তা মানে ভাঙিছে এই পানীৰ কাৰণে। এতিয়া আমি বেলেগ এটা ৰাস্তাৰে যাব লৈছোঁ, আৰু এইটো ৰাস্তা মানে অলপমান কনফিউজ আছিলে, সেইকাৰণে তাতে সুধি লৈছোঁ মানুহক। আহি পালোঁ দেই ফাইনেলি। চাহ মাৰি আছে। চাহ দুটা কাপ আনিছোঁ, অলপ চাহ দিওঁ। আমি চাহ খাই আহিছোঁ। মনো দেই তাই ৰাস্তাৰ পৰা চিঞৰি আছে, ড্ৰাইভাৰক জল্দি চলাব দে, জল্দি চলাব দে। আমাৰ কাৰণে কঁঠাল গুটি গুচাই থৈ দিছে বোলে বেচাৰি।
তাই কাপোৰ দিলা আমাৰ বৰমা দেই আমি 2:15 আহি পালোঁ আৰু আহি পাই চবেই একদম ফ্ৰেছ হৈছে আৰু মই খালীকৈ হৈছোঁ আৰু লাইন নাই মেইন কথা যি গৰম আজি মানে কি ৰ'দ চ'দ নাই কিন্তু গুপগুপীয়া গৰম এটা দিছে সাংঘাতিক গৰম লাইন গ'ল গৰম লাগিছে বিনিৰ অৱস্থা আজি আমাৰ বেটেৰী ডাউন আৰু গেঞ্জি পিন্ধি আছোঁ দেই বেয়া নাপাব উপায় নাই আৰু বেলেগ কাপোৰ পোৱা নাই 2:30 বাজিব বেচেৰি আমাৰ কাৰণে ভাত খাব ৰখি আছে ইমান দেৰিলৈকে 2:30 বাজি গ'ল আজি স্কুল নাই গৰম বন্ধ তাইক লৈ যাওঁ আমাৰ ঘৰত এক লৈ যাওঁ আমাৰ ঘৰত দেই মামা আমি লৈ যাম তোমাক আমি লৈ যাম আমাৰ থাকি কিমান ভাল পাবা বিনি মানুহ আছে এতিয়া আমি প্ৰথমতে ভাতটো খাই ল'ম বেচেৰি তাই ৰখি আছে ইমান দেৰিৰ পৰা আমাৰ পাকঘৰটো দেখুৱাই আছে দেই মোৰ বৰ ভাল লাগে পাকঘৰটো ইমান ধুনীয়া পাকঘৰ আৰু তলটো কেঁচা যে আৰু ভাল লাগে গোটেই ৰুমটো ঠাণ্ডা হৈ থাকে নেচাৰেল যিটো এয়াৰ কুলাৰ থাকে এয়াৰ কণ্ডিশ্যন ন বহুত ধুনীয়া পাকঘৰ ইয়াতে দমকল আমাৰ তাততো নাই খুব ভাল লাগে দমকলত পানী মাৰি পেলাই হৈ যোৱাটো পানী কেনেকুৱা ঠাণ্ডা ভাবিছিলোঁ গা ধুম বুলি কিন্তু এইটো পানী যদি গা ধুই ন পূৰা জ্বৰ হৈ যাব বৰমাই ঢেৰ বনাইছে আজি অকলে অকলে বেচেৰি আৰু বৰমাই এটা বস্তু স্পেচিয়েল বনায় আলুৰ দম আৰু পাৰৰ জোল মই পাৰ নাখাওঁ বাৰু তথাপিও মাছ তই অকলে অকলে কিয় বনাইছে কি কৈছে অকলে অকলে আপুনি অকণ সহায় কৰি দিব পাৰে কিয় সহায় কৰি নাই আপুনি আপোনাৰ মানুহজনীক কাটি আছো বনাই আছো তেতিয়াহ'লে এইটোৱেই গাঁৱৰ মজা যিটো মজা টাউনত পোৱা নাযায় আৰু এইটো মজাই মানে বাৰে বাৰে ইয়ালৈ আহিবলৈ অকণ বাধ্য কৰে খুব ভাল লাগে এইটো পৰিৱেশ এনেকুৱা ঘৰবোৰ চব মাটি গছকি আছোঁ কি ভাল লাগে আৰু যিটো পৰিৱেশ একেলগে ভাত খোৱা এনেকৈ বেঞ্চত বহি গোটেইখিনি মানে খুব ভাল লাগে এইটো বস্তু মানে টাউনত পোৱা নাযায় কেতিয়াও পোৱা নাযায় আমি বহিম ইয়াতে আৰু বিনিহঁত বহিব তলত ভাত পানী খালোঁ ধনী খাই বৈ অলপ জাষ্ট বিচনাত বাগৰিছিলোঁ কিন্তু ৰাতিপুৱা যিটো সোনকালে উঠিছিলোঁ উঠাৰ কাৰণে এনেকৈ ধুনীয়া টোপনি আহি গ'ল মানে গমেই নাপালোঁ এই মাত্ৰ সাৰ পাইছোঁ সাৰ পাই দেখিছোঁ মাহঁত গৈছে এইজন বৰ্তাৰ ঘৰত তেতিয়া ময়ো তাত যাওঁ মানে এইখন এখন বৰ্তাৰ ঘৰ এইখন এখন বৰ্তাৰ ঘৰ টেনশ্যন নল'ব ভগৱান আছে সদায় প্ৰাৰ্থনা লাহে লাহে দুৰ্গা মা শিৱ বাবা চব ভাল কৰিব এইজন আমাৰ 3 নম্বৰ বৰ্তা মানে গাটো খুবেই বেছি অসুস্থ আৰু বৰ্তা মানে কি হ'ল হাৰ্টৰ পেচেণ্ট আছিলে আৰু এতিয়া মানে বৰ্তাৰ কণ্ডিশ্যনটো অলপ বেছি বেয়াৰ ফালে যোৱাৰ দৰে হৈছে বিনি অলপমান মালিচ চালিচ কৰিলে আৰু মই সেইটো তাত ভিডিঅ' চিডিঅ' নবনালোঁ মানে নিজৰে বেয়া লাগিল তেনেকৈ বৰ্তাও অসুস্থ হৈ পৰি আছে সেইজন বৰ্তাৰ ঘৰৰ পৰা ওলালোঁ এতিয়া এইখন ঘৰত যাম এইখন এজন বৰ্তা আছে মাইনা ছোৱালী ন বৰ্তাৰ নাতিনী মানে ডাঙৰ ডাঙৰ কেঁচুৱাবোৰ মোৰ কোচত নাহে যেতিয়া গম পোৱা হয় মোৰ কোচত নাহে এতিয়া এই গম পোৱা নাই কাৰণে আহিছে আৰু আমাৰ বৰমা আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু বেছি দেৰি নকৰোঁ আমি মানে 5:30 ইয়াৰ পৰা যাব লাগিব 5:30 ইয়াৰ পৰা গ'লেহে মানে ৰাতি 11টামান বজাত পাম আৰু যিহেতু কি কৈছে মই ভিডিঅ' বনাইছোঁ বৰমাই সুধিছে কাক কৈ আছ বুজি পোৱা নাই ন নাই মই মানে ভিডিঅ' বনাই আছোঁ আপোনাৰ অঁ বুজি নাপায় আপোনাৰ ব্লগ বনাই 6টা বজাত ঘৰৰ পৰা ওলাইছিলোঁ আৰু এতিয়া সন্ধিয়া 6টা হ'ল পূৰাপূৰি 12 ঘণ্টা পিছত আমি ইয়াৰ পৰা এতিয়া ওলাইছোঁ আৰু বৰ্তা বৰমাক বিদায় দি পেলাই বৰ্তা এই যোৱাৰ সময়ত বেয়া লাগে আৰু আচলতে এদিন নাহিলে নহয় মানে থকাকৈ নাহিলে নহয় থকাকৈ আহিব লাগে তেতিয়াহে মানে সময়টো মিলে আৰু আমাৰ ইয়াতে ইমানখিনি মানুহ আছে নহয় ক'ম আৰু বেয়া লাগে যোৱাৰ সময়ত যাব কেতিয়া যাব বাই বাই দি দিয়ক চবকে বাই বাই কৈ দিয়ক বাই 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 গতিকে এজন বৰ্তাক ইয়াতে আহিলোঁ এতিয়া বাকীজন বৰ্তাক মাত খাৰ দি পেলাই আমি চিধা ওলাই দিম আৰু বাই বাই দি দিবা চবকে বাই বাই মনবোৰ চবৰে বহুত ডাঙৰ কি দিওঁ কি নিদিওঁ তেনেকুৱা মানে কৰে বৰ্তাহঁতে এই তুমি কিয় দাঙিছা ইয়াক কেতিয়া দাঙিব দিছে বৰ্তা ভাল কথা ঘৰৰ কথা এইগৰাকী বৰমাক লগে পোৱা নাছিলোঁ বৰমাক গৈছিলে ভুই ৰুবলৈ আৰু ভুই ৰুলে ক'ত ৰুলে ভুই ওচৰতে ন ঠিক আছে হ'ব দে খাবি বৰ্তাৰ অৱস্থা বহুত বেয়া ছটা 15 ওলাই গৈছো ইয়াৰ পৰা সময় হেল্ল' বন্ধু
বন্ধুসকল এইমাত্ৰ আমি ঘৰ সোমাইছোঁ আৰু ঘৰ সোমাওঁতে সময় হৈছে এতিয়া ৰাতি 12:29 মানে 12:30 বাজিছে আৰু আমি ৰাস্তাতে আহোঁতে ভাত পানী খাই আহিলোঁ আজি দিনটো খুব ভাগৰুৱা গৈছে গোটেই দিনটো আপোনালোকে শ্বেয়াৰ কৰিলোঁ A to Z ক'ত কি হ'ল সিমানেই আৰু ৰাতিপুৱা 6টাৰ পৰা এতিয়ালৈকে ৰেষ্টেই পোৱা নাই খোৱা বোৱা ভালকৈ তেনেকৈ হোৱা নাই গোটেই চবৰে অৱস্থা বেয়া গতিকে ব্লগটো আজি ইমান শেষ কৰিছোঁ বেছি দীঘল নকৰোঁ আৰু অলৰেডি চাগে বহুত দীঘল হৈ গৈছে ব্লগটো গতিকে বন্ধুসকল ব্লগটো আজিলৈ ইমান শেষ কৰিছোঁ আশা কৰোঁ ব্লগটো চাই ভাল পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব লগ পাম অতি সোনকালেই এটা নতুন ব্লগত তেতিয়ালৈকে সকলোকে বাই বাই